বিধানসভা নিৰ্বাচনত আমাৰ JMM আৰু জয় ভাৰত পাৰ্টিৰ পৰা আমাৰ জাতীয় নায়ক প্ৰদীপ নাগৰ সহধৰ্মিনী প্ৰীতি ৰেখা বাইদেউ আমাৰ 47 নং মাজবাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বী কৰি আছে আৰু এই প্ৰতিদ্বন্দ্বিত এতিয়া নিৰ্বাচনী প্ৰচাৰত বিভিন্ন ৰাজনীতি দলে সমান্তৰালভাৱে প্ৰচাৰ কৰি আছে। কিন্তু আমি দেখা পাই আছোঁ যে কিছুমান ৰাজনীতি নেতাই আমাৰ মাজবাট বিধানসভা সমষ্টিত প্ৰচাৰ কৰি আছে আৰু সেই নেতাকেইটাই যে আমাৰ এই যিটো নেকি আমাৰ জয় ভাৰত আৰু JMMৰ যিটো তীৰ ধনুক এই তীৰ ধনুকৰ বিষয়ে মানে উল্টা প্ৰচাৰ কৰি আছে। এতিয়া আমি ক'ব বিচাৰিছোঁ যে তীৰ ধনুকটো JMM আৰু জয় ভাৰতৰ এটা চিহ্ন হয় আৰু এই চিহ্নক লৈ কিনে বিভিন্ন ৰাজনীতি নেতাবিলাকে মানে ভুৱা প্ৰচাৰ কৰি আছে। তো কথা হ'ল এতিয়া ঝাৰখণ্ডৰ তীৰ ধনুক আৰু অসমৰ মানে তীৰ ধনুকৰ কথাটো কৈ আছে। আমি ক'ব বিচাৰিছোঁ তীৰ ধনুক এটাই হয় আৰু সেই তীৰ ধনুকটো আমাৰ ৰামে ধৰি কিনে মানে ৰাৱণক মানে বধ কৰিছিলে বা ৰাৱণক বধ কৰাৰ কাৰণে আমাৰ ৰামে লৈ গৈছিলে। ঠিক তেনেকৈ আমাৰ মাজবাট বিধানসভা নিৰ্বাচনত কিন্তু এইবাৰ সমীকৰণ চেঞ্জ হ'ব, যিহেতুকে আমাৰ সমূহ জাতি জনগোষ্ঠীয়ে মানে ঝাৰখণ্ড মুক্তি মৰ্চা আৰু JMMৰ প্ৰাৰ্থীগৰাকীক মানে সহযোগ দিবৰ কাৰণে দিনে ৰাতিয়ে মানে যোগাযোগ কৰি আছে আৰু সেই ভিত্তিত মানে এইবাৰ কিন্তু মাজবাট বিধানসভা সমষ্টিত কিন্তু সমীকৰণ চেঞ্জ হ'ব, যিহেতুকে মাজবাটবাসীৰ ভোটাৰছে বিচাৰি আছে মানে পৰিৱৰ্তন। যিহেতুকে আমাৰ মাজবাটত বিভিন্ন সমস্যা আছে। এতিয়া চাব গ'লে আমাৰ বাইপুখুৰী VCDCত এটা বহুত পুৰণি ৰাস্তা আছে, কিন্তু সেই পুৰণি ৰাস্তা আজিলৈকে কিন্তু CC ব্লক বা পকীকৰণ নহ'ল। আমি দেখা পাই আছোঁ কিছুমান গাঁও অঞ্চলত মানে ভিতৰুৱা অঞ্চলবিলাকতো এতিয়াও মানে ৰাস্তা পদূলি হৈ যোৱা নাই আৰু ইয়াতে NDAৰ প্ৰাৰ্থী বা NDAৰ যি কেণ্ডিডেট আছে তেখেতে কিছু কাম কৰিছে যদিও বহুতখিনি কাম কৰিবলগীয়া আছে। এইবাৰ যিহেতুকে জয় ভাৰত আৰু JMMৰ সমৰ্থিত প্ৰাৰ্থী প্ৰীতি ৰেখা বাৰ্লা বাইদেৱে যিহেতুকে মাজবাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি আছে আৰু এই তেখেতক আমাৰ সৌদসম আদিবাসী ছাত্ৰ সন্থা আদিবাসী জানি শক্তি সংগঠি আৰু আমাৰ JBP হৈ কিনে মানে গোটেই দিনে ৰাতিয়ে মানে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে আৰু গোটেই মানে অঞ্চলতে প্ৰচাৰত মানে সহযোগিতা ৰাইজে বহুত ভাল মানে দি আছে। তো আজি আমি এইটোকে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো নেকি 47 নং মাজবাট বিধানসভা সমষ্টিত প্ৰীতি ৰেখা বাৰ্লা বাইদেৱে জিকাটো নিশ্চিত আছে।